আজি প্ৰায় 30 দিন মানৰ পিছত মানে মই এনেকে মৰ্ণিং ৱাক কৰিব আহিছো। যিহেতু কোৱাৰেণ্টাইনত সোমাই আছো, সকলোৱে আছে এইটো সময়ত COVID-19 যুঁজত, তো সেইকাৰণে প্ৰায় ওলাই অহা নহয়। ইমান দিনৰ মোৰ সূৰ্যটো দেখি ইমান ভাল লাগিছে, কি ক'ম আৰু। তো কানাডাৰ ৰাতিপুৱা পৰিৱেশ তেনেকুৱা হয়। জেনেৰেলি কানাডাত মানুহ কমে আছে, তাৰপিছত ইয়াতে এতিয়া আকৌ COVID-19 কাৰণে মানুহবিলাক ওলাই নাহে, সেইকাৰণে এতিয়া প্ৰায় বেছি কম যেন লাগিছে। এনে কিন্তু পৰিৱেশটো খুব ঠাণ্ডা হয়। আমাৰ অসমততো এতিয়া বিহুৰ সময়, এতিয়া কোনে চুৱেটাৰ পিন্ধি থাকিব আৰু। ইয়াত এতিয়াও চুৱেটাৰ পিন্ধি থাকিবলগীয়া হয়, জেকেট পিন্ধি থাকিবলগীয়া হয়। আৰু এইবিলাক জেকেটটো তাত পিন্ধিব নোৱাৰি, এইবিলাক -30লৈকে কভাৰ কৰে। গতিকে মই মানে মোৰ পিছৰ পাৰ্টটোত দেখুৱাম এইটো ভিডিঅ'তে, পিছপিনে মই দেখুৱাম আইচ থাকিলে বা বৰফ থাকিলে কানাডাত মানে কেনেকুৱা হয় সেইটো দেখুৱাম। আৰু যিহেতু এতিয়া স্প্ৰিং ষ্টাৰ্ট হৈছে, এতিয়া পৰিৱেশটো ইমান ধুনীয়া হয়, বতৰবিলাক খুব ধুনীয়া হয়, খেলাৰ সময়, বাহিৰত ওলোৱাৰ সময়, এই গছবিলাকো এতিয়া ধুনীয়াকে পাতবিলাক ওলাব। কিন্তু COVID-19 কাৰণে কোনেও মানে এতিয়া ওলাই যাব পৰা নাই আৰু খেলিবৰ কাৰণে। মইহে আহি পেলাই কেইটামান ভিডিঅ' শ্বুট কৰিছিলো, তেতিয়া মই বাইদেউহঁতৰ দাদাহঁতক শ্বেয়াৰ কৰিবৰ কাৰণে। তেতিয়াই মানে মই বৰফৰ কিছুমান অংশ, কিছুমান পিকচাৰ কেপচাৰ কৰিছিলো, সেইবিলাক মানে মই শ্বেয়াৰ কৰিম আজি। কিন্তু এতিয়া কিন্তু বৰফ পৰি থকা নাই, এতিয়া এই সময়টো খুব ধুনীয়া সময়, পৰিৱেশটো খুব ধুনীয়া, খুব সুন্দৰ। জেনেৰেলি যেতিয়া বৰফ পৰে, এই গোটেই ঠাইবিলাক বৰফেৰে ভৰি যায়। এইবিলাক একেবাৰে মানে 3-4 দিন বৰফ পৰি থাকে, আৰু প্ৰায় মানে একেবাৰে 1 ফুট মানলৈকে পৰে চাগে কেতিয়াবা। আৰু কিছুমান ঠাইততো বিশ্বাসে নহব যে 170 চেণ্টিমিটাৰলৈকে কিছুমান ঠাইত বৰফ পৰে। তো সেইবিলাক আমাৰ ইয়াত তেনেকুৱা নহয়। এতিয়া এই যে যিটো ফুটৱাক দেখিছে, ইয়াতে মই খোজকাঢ়ি আছো, এইবিলাক মানে খুব বৰফেৰে ভৰি যায়। এতিয়া ইহঁতৰ কিবা চিষ্টেম আছে, সেইটো চৰকাৰৰ মানুহবিলাকে চাফা কৰি দিয়ে টাউনত থাকিলে। কিন্তু যদি গাঁৱৰ নিচিনা ভিতৰৰ জেগাত হয়, তেতিয়াহ'লে এইবিলাক ঠাই, এই ৱাকিং যিবিলাক ঠাই আছে, এইবিলাক ব্লক হৈ থাকিব বৰফৰ পৰা, তেতিয়া খুব অসুবিধা হয়। মই কেতিয়াবা ভাবো, আমি যেতিয়া অসমত থাকিছিলো, এজাক বৰষুণ দিলে মানে আমাৰ কেতিয়াবা ৰাস্তাবিলাক বোকা হৈ পৰে। ইয়াত বোকা নহয়, ঠাণ্ডা হলে বৰফেৰে ভৰি যায়। আৰু ঠিক তেনে একে ধৰণৰ সমস্যা হয়। বোকা হলে যেনেকে আমি এক ঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰো, ঠিক তেনেকে বৰফ হলে যাব নোৱাৰি ইয়াতে। কেৱল ধুনীয়া বেছি দেখে বৰফ থাকিলে, সেইটো হয় বাৰু। এনিৱে, মই শ্বেয়াৰ কৰিম। ঘৰবিলাক দেখিছেনে? কানাডাৰ ঘৰবিলাক অলপ বেলেগ হয়। আমাৰ যেনে আছাম টাইপৰ ঘৰবিলাক থাকে, অসমৰ গাঁৱে ভূঞে, সিহঁতৰ ঘৰবিলাক খুব এনেকুৱা ধৰণৰ থাকে। আৰু যদি মন কৰে, এই ওপৰৰ পাৰ্টটো চাব, অলপ থিয় টাইপৰ বনায়, ত্ৰিভুজ আকাৰৰ সেই থিয় আকাৰৰ বনায়। এই কাৰণে বনায় যাতে বৰফ পৰিলে মানে, মই ভাবো তেনেকে, যিহেতু বৰফ পৰি থাকে আৰু সিহঁতৰ গোটেই ৰূপ বিলাকত বৰফ পৰি যায়, কেতিয়াবা হেলনীয়া হলে চাগে পৰি আহে তলপিনে, নাজানো ভালকে কি হ'ব পাৰে, কিন্তু তথাপি সেইটো মোৰ গেছ হয় আৰু। এনিৱে, আজি মৰ্ণিং ৱাকৰ ইমানখিনি দেখুৱাম, আৰু পিছপিনে ভিডিঅ'টো চাই থাকক, মই বৰফ দেখুৱাম কিন্তু। এতিয়া এই ওচৰতে, এই পিছপিনে দেখিছেনে মানুহ এগৰাকী গৈ আছে,
সেই মানুহগৰাকী ইমানো ভাল যিহেতু COVID-19ৰ নীতি নিয়ম মানি চলিব লাগে মই এইপিনে আহি আছো তাই চাগে 2 মিটাৰমান আঁতৰে গুচি গ'ল তো ইহঁতে সেই নিয়মবিলাক খুব ভালদৰে মানি চলে যে অচিনাকি মানুহ হ'লে অকণমান আঁতৰি থাকিব লাগে সেইবিলাক কিন্তু খুব ভালদৰে মানি চলে আৰু ইমান ভালকে মানি চলিছে তথাপিও ইমানকেইটা কেছেছ আছে ইয়াতে 9,000 নে 10,000 মান কেছ আছে চৰি 25,000 মান কেছ আছে চাগে কেনাডাত তো ইমান মানি চলাৰ পিছতো বহুত কেছ আছে গতিকে আমাৰ দেশতো মানি চলিব লাগে নহ'লে খুব এটা ভয়ংকৰ ৰূপ ল'ব আৰু ইহঁতৰ চিষ্টেমবিলাক ইমান উন্নত হয় তথাপিও মানে বহুতকেইটা এতিয়াও মানে ৰিকভাৰ হোৱা নাই গতিকে এটা খুব দুখৰ বিষয় তথাপিও আমি দৈনন্দিন জীৱনটো জীয়াই থাকিব লাগিব নে কৰি থাকিব লাগিব গতিকে নেক্সট ভিডিঅ'টো আহি আছে কমেণ্টত জনাব কি চাব বিচাৰিব সেইটো ভাল হ'ব আই থিংক চ' টিল দেন থেংক ইউ